এই শাকবিধ কাৰ কাৰ প্ৰিয় জনাবচোন। মই বাবৰি শাকে ডিমে বনাম। শাকখিনি ভালদৰে ধুই কাটি ল'লোঁ, নহৰু দুফুটামান কাটি ল'লোঁ, বিলাহী, কেঁচা জলকীয়া আৰু পিঁয়াজ এটাও কাটি লৈছোঁ। তেলখিনি গৰম হ'লত মই পিঁয়াজ দি লৈছোঁ আৰু বিলাহী, নহৰু, কেঁচা জলকীয়া, নিমখ হালধি অকণমান দিছোঁ আৰু ইয়াতে মই শাকখিনি ভালদৰে ভাজি ল'ম। মানুহখিনি এতিয়া যিমানেই আধুনিক নহওক কিয় আৰু খোৱাবোৰ সিমানেই বিলাসী হৈছে, কিন্তু হ'লেও এইবিলাকৰ সমান জুতি একো হ'ব নোৱাৰে। শাকখিনি হৈ গ'ল ভজা, এতিয়া মই ডিম দুটা দি দিম ইয়াতে। ধনিয়া অকণমানো দিলোঁ। এয়া হৈ গ'ল মোৰ বাবৰি শাক ডিমৰ ভাজি। এতিয়া গৰম গৰম দাইল আৰু গৰম গৰম ভাতৰ লগত খাব আৰু। আজিলৈ আহিলোঁ।